Ma apa? Ma apa? Ma. Oh, jatah mata? Hi khai dia. Dat dia dah khai dia sun. Mama. নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোতে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে, আমিও ভালেই আছোঁ। আজি দেওবাৰ, আজি এখেতৰ ঘৰত আছে, সেইটো কাৰণে আজি এতিয়া কি বুলি কয় ভাত পানী বনাওঁতেও দেৰি, ৰাতিপুৱা ব্ৰেকফাষ্ট কৰোঁতেও দেৰি হৈছে। বজাৰত গৈছিলে, বজাৰৰ পৰা কিবা কিবি কিনি আনিলে, বস্তুবোৰ সামৰিব আছিলোঁ। মাছ ফ্ৰাই কৰিলোঁ আৰু অলপ ফ্ৰাইটো সামৰিব আছেই। তাৰ আগতে মই বোলো ভাতকেইটা আগতে বনাই লওঁ, ইহঁত দুজনীকো ভাত খুৱাব লাগিব। সেইটো কাৰণে মই এনেই চিকেন অলপ বনাম বুলি ভাবিছোঁ। ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু এনেই এইফালে মাছ ফ্ৰাই কৰি আছোঁ। ইয়াত মাছ ফ্ৰাই কৰি আৰু এইখিনি ফ্ৰাই কৰিব আছে। তাৰপিছত মই চিকেন বনাম। চিকেনৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবি পেলাই ব্লগটো আৰম্ভ কৰিলোঁ। তেতিয়াহ'লে ব'লক পলম নকৰি লগত চিকেন বনাম। এইখিনি হৈছে মেৰিনেট কৰি থোৱা মাংস। মেৰিনেট কৰোঁতে মই দৈৰে মেৰিনেট কৰিছোঁ আৰু লগতে নিমখ, হালধি, জিৰা, চিকেন মছলা সেনেকৈ লৈ পেলাই মই মেৰিনেট কৰি লৈছোঁ মাংসখিনি। এতিয়া মই কেৰাহীটো পাতি দিছোঁ। কেৰাহীটোত তেলখিনি দি দিছোঁ, গৰম হৈছে। আৰু মই এতিয়া দি দিম ইয়াতে শুকান জলকীয়া, তেজপাত, ডালচেনি, লং, ইলাইচি। এইখিনি ফ্ৰাই হৈ গৈছে আৰু মই এতিয়া ইয়াতে পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি এতিয়া মই গল্ডেন কালাৰ অহালৈ ফ্ৰাই কৰি ল'ম। আৰু তাৰপিছত মই ইয়াতে দি দিম নহৰু আদা পেষ্ট আৰু লগতে বিলাহী। মই বিলাহী, নহৰু, আদাখিনি একেলগে মিক্সিত পিচি লৈছোঁ। সেইখিনি মই ইয়াতে এতিয়া দি দিলোঁ। এতিয়া এইখিনি আকৌ ধুনীয়াকৈ মই ফ্ৰাই কৰি ল'ম। তেলখিনি ওপৰলৈ নুঠালে মই ধুনীয়াকৈ ফ্ৰাই কৰি থাকিম আৰু ধুনীয়াকৈ এতিয়া ফ্ৰাই কৰি আছোঁ। এইখিনি হৈছে ফ্ৰাই আৰু অকণমান ফ্ৰাই কৰাৰ পিছত ইয়াতে মই মেৰিনেট কৰি থোৱা মাংসখিনি দি দিম। আৰু মই কেনেকৈ বনাইছোঁ সেইখিনি আপোনালোককো দেখাই যাওঁ বুলি ভাবিলোঁ। আৰু এইখিনি হৈছে আৰু এতিয়া মই ইয়াতে মেৰিনেট কৰি থোৱা মাংসখিনি দি দিম। দেখিছেনে ধুনীয়াকৈ তেলবিলাক ওপৰত কমিছে। ইয়াতে মই দৈ দিয়াৰ কাৰণে অকণমান চেনি দিম। দৈটো অলপ মোৰ টেঙা হৈছিলে, সেইটো কাৰণে অকণমান চেনি দিছোঁ। এইখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। এতিয়া মই ইয়াতে মেৰিনেট কৰি থোৱা মাংসখিনি দি দিছোঁ। ধুনীয়াকৈ এইখিনি মই আকৌ লাৰি দিম আৰু লাৰি পেলাই ফ্ৰাই কৰিম। এইখিনি এতিয়া মই ফ্ৰাই কৰি আছোঁ আৰু অলপ ফ্ৰাই কৰিব লাগিব। ফ্ৰাই কৰাৰ পিছত পানী দিম আৰু এইখিনি ফ্ৰাই হৈ গৈছে আৰু মই এতিয়া ইয়াতে পানী দি দিম। আৰু পানীটো নিজৰ ইচ্ছা অনুযায়ী দিছোঁ। আৰু এয়া মোৰ মাংস হৈ গ'ল। এনেকৈ বনালোঁ। আৰু মোৰ যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট কৰি দিব বুলি আশা কৰিলোঁ। আৰু মই আজিলৈ তেতিয়াহ'লে বাই বাই।